বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। বঙাইগাঁৱৰ ৰাখালডুবিত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত এজন। বঙাইগাঁৱৰ ৰাখালডুবি ট্ৰেফিক পইণ্টত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত নাছিল অধ্যক্ষগৰাকী। অধ্যক্ষৰ দেহৰক্ষী হেমন্ত কুমাৰ গোস্বামী দুৰ্ঘটনাত আহত হয়। পিছত তেওঁক বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। AS01 LC 9156 নম্বৰৰ ট্ৰাকখনৰ সৈতে অধ্যক্ষৰ কনভয়ৰ AS01 T 9485 নম্বৰৰ স্কৰপিঅ'ৰে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত অধ্যক্ষ দৈমাৰীৰ দেহৰক্ষী হেমন্ত কুমাৰ গোস্বামী আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাত স্কৰপিঅ'খনৰ সন্মুখৰ ভাগ কিছু ক্ষতিগ্ৰস্ত হয়। অধ্যক্ষগৰাকী কোকৰাঝাৰৰ পৰা বাক্সা জিলাৰ শালবাৰীলৈ গৈ থকা অৱস্থাত দুপৰীয়া সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।